সময়তে তীব্ৰ গতিত আহি থকা কৰমণ্ডল এক্সপ্ৰেছে লাইনচ্যুত ডবাকেইটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় এই দুৰ্ঘটনাৰ লগে লগে কৰমণ্ডল এক্সপ্ৰেছৰ 15টাকৈ ডবা লাইনচ্যুত হৈছে ইয়াৰে 7টা ডবা লুটি খাই পৰে কৰমণ্ডল এক্সপ্ৰেছৰ ইঞ্জিন গৈ লুপ লাইনত ৰৈ থকা মালবাহী ৰেলখনত খুন্দা মাৰে আৰু এনেদৰেই তিনিখনকৈ ৰেল দুৰ্ঘটনাত পতিত হৈ এই পৰ্যন্ত 233 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে 9 শতাধিক লোক আহত হৈছে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কাৰণ বহু আঘাতপ্ৰাপ্তৰ অৱস্থা সংকটজনক 200খনকৈ এম্বুলেন্সে সেৱা আগবঢ়াইছে উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত নামি পৰিছে এনডিআৰএফ এছডিআৰএফ ৰেলৱে কৰ্তৃপক্ষ আৰু আজি দুৰ্ঘটনাস্থলীলৈ যাব ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আমি এই দৃশ্য আপোনাক দেখুৱাম দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে দুৰ্ঘটনাস্থলীৰ বুজ লৈছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উদ্ধাৰ অভিযান এতিয়াও চলি আছে যুদ্ধংদেহী গতিত উদ্ধাৰ অভিযান এতিয়াও চলি আছে আমি এই মুহূৰ্তত দৃশ্য দেখুৱাইছো সন্ধিয়া প্ৰায় 7:20 এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাৰ পিছৰ অবৰ্ণনীয় পৰিস্থিতি আমি দেখুৱাইছো আৰু আজি পুৱাৰ ভাগৰ দৃশ্য আমি লাইভ দৃশ্য দেখুৱাইছো কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই মুহূৰ্তত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বুজ লৈছে দুৰ্ঘটনা কেনেদৰে সংঘটিত হ'ল ৰেল বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আমি এই মুহূৰ্তত পোনপটীয়া দৃশ্য আপোনাক দেখুৱাইছো বালাসৰ ষ্টেচনৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা দেশৰ ইতিহাসৰ অন্যতম এটা ভয়ানক ৰেল দুৰ্ঘটনা হিচাপে বিবেচিত হৈছে বালাসৰৰ এই ৰেল ট্ৰেজেডি তিনিখনকৈ ৰেল দুৰ্ঘটনাত পতিত হৈ এই পৰ্যন্ত 233 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এক অভাৱনীয় অকল্পনীয় পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে ধ্বংসপ্ৰাপ্ত ডবাসমূহৰ মাজত মৃতদেহ থকাৰ এই মুহূৰ্তত সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে আৰু যাৰ বাবে উদ্ধাৰ অভিযান বৰ্তমানে চলি আছে যুদ্ধংদেহী গতিত উদ্ধাৰ অভিযান চলি আছে উদ্ধাৰ অভিযানৰ বুজ লৈছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে কেইবাটাও ডবা আৰু এই ধ্বংসস্তূপৰ মাজত কোনো লোক সোমাই থকাৰ আশংকা কৰা হৈছে মৃতদেহ আবদ্ধ হৈ থকাৰো আশংকা কৰা হৈছে আৰু যাৰ বাবে এতিয়া যুদ্ধংদেহী গতিত উদ্ধাৰ অভিযান চলাই থকা হৈছে গ্যাস কাটাৰৰ সহায়ত ডবাসমূহ কাটি মৃতদেহ থকাৰ সন্ধান কৰা হৈছে ডগ স্কোৱাড ব্যৱহাৰ কৰা হৈছে এটা বৃহৎ ডগ স্কোৱাড ঘটনাস্থলীত এই মুহূৰ্তত অভিযানত নামি পৰিছে আমি দেখুৱাইছো কেইবাটাও দৃশ্য এনে এক ভয়ানক ৰেল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ ওড়িশা ট্ৰেজেডি এই মুহূৰ্তত সকলোকে শোকস্তব্ধ কৰি তুলিছে 233 জনকৈ লোকৰ প্ৰাণহানি হৈছে 9 শতাধিক লোক আহত হৈছে হাস্পতালসমূহতো অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি জনাইছো যে প্ৰায় 200ৰো অধিক এম্বুলেন্সে সেৱা আগবঢ়ায় এনডিআৰএফ এছডিআৰএফ আইএএফ সেনা আৰক্ষী বৰ্তমানে উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে উৰে নিশা যুদ্ধগতিত চলিছে উদ্ধাৰ অভিযান লগতে অগ্নি নিৰ্বাপক বাহিনীও চলাইছে উদ্ধাৰ অভিযান এই ভয়ংকৰ দুৰ্ঘটনাৰ বাবে এই পৰ্যন্ত 40ৰো অধিক ৰেলৰ চলাচল বাতিল কৰা হৈছে অসমৰো বহু যাত্ৰী আবদ্ধ হৈ থকা বুলি জানিব পৰা হৈছে কেইবাটাও হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে আৰু সেই হেল্পলাইন নাম্বাৰ ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি টেলিভিছন স্ক্ৰীনত আমি ফ্ল্যাশ কৰিছো সেই হেল্পলাইন নাম্বাৰ অসমৰ বহু যাত্ৰী আবদ্ধ হৈ আছে লগতে আমি জনাইছো 40ৰো অধিক ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি ওড়িশাত এদিনীয়া ৰাজ্যিক শোক পালন কৰা হৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত নিহতসকললৈ আত্মাৰ সদ্গতি কামনা কৰি ৰাজ্যিক শোক পালন কৰা হ'ব ওড়িশাত আজি আমি দেখুৱাইছো ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰ অভিযানৰ বুজ লৈছে बहुत ही बड़ी ट्रैजिक
एक्सीडेंट है ये, और सभी दिवंगत आत्माओं के साथ हमारी प्रार्थना है। कल रात से कंटिन्यूअसली रेलवे, एनडीआरएफ, एसडीआरएफ और राज्य सरकार सभी मिलके रेस्क्यू का